Subscribe my YouTube channel Arifia Education. নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ প্ৰাচীনতম নাম কি? এনচাৰটা হৈছে প্ৰাগজ্যোতি পুৰুষ আৰু কামৰূপ। অসমৰ প্ৰাচীনতম নাম আছিল। 2 নম্বৰ কুৱেশ্যনটা হ'ল প্ৰাচীন অসমৰ ইতিহাসৰ ৰচনা আটাইতকৈ বেছি সমদল অজগৰ সংকটৰ গ্ৰন্থখনৰ নাম কি? এনচাৰটা হৈছে কালিকা পুৰাণ। কালিকা পুৰাণ প্ৰাচীন অসমৰ ইতিহাস ৰচনা কৰা আটাইতকৈ বেছি সফল যুগৰ সংকটৰ গ্ৰন্থখনৰ নাম। 3 নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ প্ৰাচীনতম শাসনগৰাকীৰ নাম কি আছিল? এনচাৰটা হৈছে মহীৰংগা দেৱান। অসমৰ প্ৰাচীনতম শাসনগৰাকীৰ নাম আছিল। 4 নম্বৰ কুৱেশ্যনটা হ'ল পুৰণি কামৰূপৰ 4 ভাগত ভাগ কৰা হৈছে আৰু কি কি? এনচাৰটা হৈছে এই 4টা হ'ল ৰত্নপীঠ, কামপীঠ, স্বৰ্গপীঠ আৰু সমৰ পীঠৰ 4টা ভাগত ভাগ কৰা হৈছে। 5 নম্বৰ কুৱেশ্যনটা হ'ল আহোমসকলৰ অসমলৈ কেতিয়া আহিছিল? এনচাৰটা হৈছে 1228 খ্ৰীষ্টাব্দত আহোমসকলে অসমলৈ আহিছিল। 6 নম্বৰ কুৱেশ্যনটা হ'ল আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? এনচাৰটা হ'ল স্বৰ্গদেউ ৰুদ্ৰসিংহ আহোমৰ ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। 7 নম্বৰ কুৱেশ্যনটা হ'ল আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? এনচাৰটা হৈছে চৰাইদেউ অৰ্থাৎ চৰাইদেউত আহোমসকলৰ ৰাজধানী আছিল। 8 নম্বৰ কুৱেশ্যনটা হ'ল আহোমৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? এনচাৰটা হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ আহোমৰ শ্ৰেষ্ঠ ৰজা আছিল। 9 নম্বৰ কুৱেশ্যনটা হ'ল আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল? শেষ ৰজা এনচাৰটা হৈছে চন্দ্ৰকান্ত সিংহ আহোমৰ শেষ ৰজাজনৰ নাম আছিল। 10 নম্বৰ কুৱেশ্যনটা হ'ল আহোমৰ প্ৰথমতে হোৱা বিবাদ হ'ল কি? এনচাৰটা হৈছে চকলংহা আহোমৰ প্ৰথমতে হোৱা বিবাদ। 11 নম্বৰ কুৱেশ্যনটা হ'ল লৰাৰ ৰজা প্ৰকৃত নাম কি আছিল? এনচাৰটা হৈছে চুলি কফা লৰাৰ ৰজা প্ৰকৃত নাম আছিল। 12 নম্বৰ কুৱেশ্যনটা হ'ল প্ৰথমতে মহমৰীয়াৰ বিৰুদ্ধে কেতিয়া হৈছিল? বিদ্ৰোহী কেতিয়া হৈছিল? এনচাৰটা হ'ল 1769 খ্ৰীষ্টাব্দত প্ৰথম মহমৰীয়া বিদ্ৰোহ হৈছিল। 13 নম্বৰ কুৱেশ্যনটা হ'ল চক্ৰেৰী ফেটি বুৰঞ্জীৰ ৰচক কোন আছিল? এনচাৰটা হৈছে নুমলী বৰগোহাঁই চক্ৰেৰী ফেটি বুৰঞ্জীৰ ৰচক আছিল। 14 নম্বৰ কুৱেশ্যনটা হ'ল মোগলসকলে অসম আক্ৰমণ কেইবাৰ কৰিছিল? এনচাৰটা হৈছে 17 বাৰ। 17 বাৰ মোগলসকলৰ অসম আক্ৰমণ কৰা হৈছিল। 15 নম্বৰ কুৱেশ্যনটা হ'ল মানৰ প্ৰথম অসমত আক্ৰমণ কিমান চনত কৰা হৈছিল? এনচাৰটা হৈছে
1871 খ্ৰীষ্টাব্দত মানৰ প্ৰথম অসম আক্ৰমণ কৰা হৈছিল। 16 নম্বৰ কুৱেশ্যনটা হ'ল অসমলৈ মান কোনে আনিছিল? এনচাৰটা হৈছে বদন বৰুৱা ফুকনে অসমলৈ মান প্ৰথমতে আনিছিল। 17 নম্বৰ কুৱেশ্যনটা হ'ল ভাগ্নে ৰজা কোন আছিল? এনচাৰটা হৈছে জয়ধ্বজ সিং ভাগ্নে ৰজা আনিছিল। নম্বৰ কুৱেশ্যনটা হ'ল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? এনচাৰটা হৈছে কুমাৰ ভাস্কৰ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। 19 নম্বৰ কুৱেশ্যনটা হ'ল বান ৰজাৰ ৰাজধানী কোনে আছিল? এনচাৰটা হ'ল শোণিতপুৰত বান ৰজাৰ ৰাজধানী আছিল। 10 নম্বৰ কুৱেশ্যনটা হ'ল বান ৰজাৰ কন্যা কোনে আছিল? এনচাৰটা হৈছে উদা দেৱী বান ৰজাৰ কন্যা আছিল।